আজি মই উপস্থিত আছো মানে অসমৰ সকলোতকৈ চাফা জাগা ৰাংচাপাৰাত। তো সেই ৰাংচাপাৰা গাঁওখন আপোনালোকক ধুনীয়াকৈ দেখুৱাম বুলি ভাবিছোঁ। তো আপোনালোকে যদি চাবলৈ ইণ্টাৰেষ্টেড তেতিয়াহ'লে আহক মোৰ লগত আজি ৰাংচাপাৰা গাঁওখন ধুনীয়াকৈ চাওঁ আৰু ক'ত ক'ত কি আছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ। গাইছ ৰ'ব ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ নকৰি অলপমান আগৰ পৰা আৰম্ভ কৰোঁগৈ বলক। গাইজ এতিয়া আগিয়া পালোঁ আমি। আগিয়াৰ পৰা এইফালে ৰাইট চাইডে সোমাব লাগিব না। ৰাইট চাইডেদি যাম মানে ৰাংচাপাৰা পাম। তো এতিয়া আগিয়া বালি জানা পালোঁ মানে ইয়াৰ পৰা 10 কিলোমিটাৰমান হ'ব ৰাংচাপাৰা। আপোনালোকে ভিডিঅ'টো চাই থাকক, ৰাংচাপাৰা দেখুৱাই আছোঁ। তো আপোনালোকে যদি কেতিয়াবা ৰাংচাপাৰালৈ আহে তেতিয়াহ'লে আগিয়াদি সোমাই মানে একদম চিধা আহি থাকিব য'ত টাৰ্ণিং ল'ব লাগে মই সেইখিনি ৰাস্তা দেখুৱাই দিম। মানে আপোনালোকে আহি ডাইৰেক্ট ৰাইট চাইডত যিটো ৰাস্তা সোমোৱা দেখিব সিফালে ৰাস্তা দি সোমাই আহিব। তাৰপিছত এইখিনি মন্দিৰ চন্দিৰ দেখা পাব। ইয়াৰ পৰা আপোনালোকে দেখিছে অকণমান মানে কিবা চফা লাগি আহি আছে। গাইজ চাব পাৰে ভিউ আৰু এইফালে বিলি। তো গাইজ আমি পাব হ'লেও মানে অকণমান বাকী আছে। ৱেলকাম টু ৰাংচাপাৰা। চাওক গাইজ ইয়াৰ পৰা মানে চফা হৈ আছে। ৰাংচাপাৰা গ্ৰীণ ৰাংচাপাৰা। অ' মাই গড, চাব পাৰে এইটো মেইন গেট। আৰু এইফালে আনাৰসৰ খেতি চাওক কেনেকৈ শাৰী লগাই থৈ দিছে। আৰু এইফালে শাৰী হৈ ৰাবাৰ, মানে ৰাবাৰৰ পুলি লগোৱা আছে ইয়াত। এইটো উঠাই পেলাই ষ্টাম্প দিয়া হ'ব ন। আৰু আমি এনেকৈ গেটৰ পিছত মানে গেটত সোমোৱাৰ পিছত এনেকৈ চফাকৈ গৈ আছোঁ। মানে কিমান ধুনীয়া চফা চাওক আপোনালোকে। ফাইনেলি আহি পালোঁ আমি এয়া ৰাংচাপাৰা ফিল্ড। এইফালে অসমীয়াটো আপোনালোকে লিখি থোৱা দেখা পাইছে, ৰাংচাপাৰা। ৰুল ৰেগুলেশ্যন মানে মানি চলিব লাগিব ইয়াত, যিহেতু ইহঁত গোটেই গাঁৱৰ মানুহখিনিয়ে ৰুল ৰেগুলেশ্যন মানি চলে। মাই গড, পাৰ্কত আহিলোঁ নে কোনোবা গাঁৱত আহিলোঁ? এইটো পাৰ্ক যেন অনুভৱ হৈছে কিবা। পাৰ্কিং এৰিয়া, ইয়াতে আমি পাৰ্কিং কৰিম। মই মানে আজি প্ৰথম আহিছোঁ, পিছত আমাৰ ৰাজবংশী ভাই বোলে আগতে আহিছে। সি আজি মানে মোক গাইড কৰিব, ক'ত ক'ত যাব লাগে, ক'ত ক'ত কি আছে সকলোখিনি ইয়ে দেখুৱাব আজি মোক। এইফালে ৱেলকাম টু বেম্বো পাৰ্ক, নো এণ্ট্ৰি, কাৰ বাইক এণ্ড চাইকেল। ইয়া আমাৰ গাইড চাওক, দৰ্জা খুলি দিছে, দৰ্জা জোপাই দিছে। পিছত এতিয়া আমি গৈ আছোঁ মানে বেম্বো পাৰ্কত। যিবিলাক ধেমালি বাদ দি মানে এইবিলাক আপোনালোকক এতিয়া চিৰিয়াছলি সকলোখিনি দেখুৱাম ভালকৈ। ইয়াত এনেকৈ বহিব আৰু ধুনীয়াকৈ। কেনেকুৱা লাগিছে এনে? আৰু যদি আপোনালোকে মানে কিবাকৈ যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ডৰ লগত আহে, ধুনীয়াকৈ ইয়াত পাৰ্কত বহা নিচিনাকৈ ইয়াত বহিব পাৰে। এনেকৈ ধুনীয়াকৈ ইয়াত ছোৱালীজনী থাকিব, এনেকৈ মানে বহি থাকিব পাৰে আৰু দুজনে ন। আৰু যদি আপুনি ছিংগল আহে, মানে ছিংগল আহিলে ইয়াত যদি অকণমান বহাত কষ্ট হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ছিংগল আহিলে ইয়াতে ধুনীয়াকৈ চিট আছে। ইয়াতে ছিংগলত ধুনীয়াকৈ ইয়াত বহিব পাৰে আপোনালোকে। আৰু এইবিলাক মানে
এইটোতো বহা জেগা নহয় মানে এনে সজাই থোৱা আছে মানে ন তাৰপিছত এইটো কেনেকে বহিব এইটোহে মই ধৰিব পৰা নাই ইয়াত কেনেকে বহিব তুমি জানা নেকি আৰু যদি আপোনালোকে অকমান কিবা বিদেশৰ ফিলিংছ ল'ব বিচাৰিছে মানে ধুনীয়াকে শুব বিচাৰে বিন্দাছকৈ তেতিয়াহ'লে আপোনালোকে ইয়াতে আহক ইয়াতে শুব পাৰে ধুনীয়াকৈ কিন্তু ইয়াতে চাব পাৰে ৰিমুভ ইউৰ চয়েছ এণ্ড চেণ্ডেল মানে ইয়াতে চেণ্ডেল জোতা খুলি পিনে বহিব দিছে বা শুবলৈ দিছে আৰু তাৰপিছত আপোনালোকে আৰু সৰু সৰু ল'ৰা ছোৱালী আহিল ধৰি লওক ধুনীয়াকৈ ইয়াতে খেলিব পাৰে পাম না নুকুৰিমতো চিনিয়া ও ধুনীয়া লাগে ভয়ো লাগে অলপ আৰু মানে ইয়াতে ধুনীয়াকৈ পানী চানী ওলাই থাকে ইয়াতে মটৰ ফিড আছে এটা তলত ইয়াতে পানী ওলাই থাকে এইটো আজি বন্ধ আছে মানে তাতে উৰ্পদ বিলত আজি যিহেতু কিবা মেলা হৈ আছে মানুহখিনি চবে তাতে ব্যস্ততা তো সেইকাৰণে আজি ইমান মানুহো নাই আমি দুজনে বিন্দাছকৈ আহিলো আমাৰ ভিডিঅ' বনোৱাটো অলপমান কমফৰ্টেবল লাগিব মানুহ চানুহ নাই তো যিহেতু খিনি হ'ল খাওক গাইজ এইটো মানে এই ঘৰৰ মানুহখিনি এইখিনি গোটেইখিনি বনাইছে চাওক কিমান ধুনীয়াকৈ বনাইছে মানে আপোনালোকে চাওক এইখিনি ইমান ফুলে ফুল ধুনীয়াকৈ ৰুই দিয়া আছে আপোনালোকে দেখা পাইছে মানে ডনেশ্যন বক্সত কিবা এটা দি যাম যিহেতু ভাল লাগিছে বহুত আহি সোমাইছে তো গাইজ আমাৰ এই ঘৰ মানুহৰ ঘৰত মানে চোৱা হ'ল ইয়াত কি কি আছে দেখুৱালো আপোনালোকক তো এতিয়া আপোনালোকক আকৌ বেলেগ মানে ক'ত কি আছে সেইখিনি দেখুৱাবলৈ লৈ গৈ আছো আমাৰ ৰাজবংশী ভাই আগে আগে মানে মোক লৈ গৈ আছে আৰু এইফালে হেলিকপ্টাৰ বনাই থৈছে বাঁহৰে ধুনীয়াকৈ চাব পাৰে এইবিলাক ধুনীয়াকে মানে বহা জেগা কিন্তু ধুনীয়াকে বনাই থৈছে চেয়াৰবিলাক চাওক বাঁহৰ ইমান ধুনীয়াকৈ বনাই থৈছে আৰু এইটো কিমান ধুনীয়া এনেকৈ আৰু এইফালে গাড়ীখন কিন্তু ভাল লাগিছে মোক মানে যিয়ে গাইড কৰি লৈ আহিছিল ইয়ালৈ লৈ আহিলে বৰ্তমান কিবা একটা ভাল লাগিছে ইয়াত কি পানী পৰি থাকে নেকি ফালে কিন্তু গাইজ এটা কথা হ'ল মানে আমি আজিৰ তাৰিখত আহিছো মানে এতিয়া কিবা মাৰ্চ ন এই মাৰ্চ মাহত আহিছো এইটো মানে চিজন নহয় ইয়াৰ চিজন বোলে নৱেম্বৰ ডিচেম্বৰ এইটো চিজনত আহিলে মানে বহুত মানুহ বেছি হয় আৰু লগতে মানে যিখিনি ডেকৰেশ্যন কৰা আছে এইখিনিত মানে চাবলৈ যিখিনি বস্তু আছে সেইখিনি মানে চাবলৈও ভাল হয় তো আমি আজি চিজনটো নহয় এনে আহিলো যদি অহাবাৰ মানে ভিডিঅ' বনাও আহো তেতিয়াহ'লে পুৰা চিজনত আহি ভিডিঅ' বনাই দেখুৱাম আপোনালোকক মানে গাইজ আমি ঘূৰি গৈ আছিলো সিফালে ৰাস্তা দি তাৰপিছত বাইদেউ এজনীয়ে লগ পাই আমাক ক'লে যে মানে ইফালে বোলে ভিতৰত মানে ইয়াতে ধুনীয়াকে পঠাই দিলে মানে আমি ঘূৰি গৈ আছিলো এইবোৰহে মেইন জেগা মানে ইয়াত এতিয়া সোমাই চাওঁ টেংগো পাৰ্ক এইটো অভাৰব্ৰিজ ৰাংচাপাৰা ইয়াত উঠি চাম এবাৰ কেনেকুৱা লাগে Oh my god, এইটো ঘৰৰ ছালৰ পৰা পানী পৰি আছে এইটো আপোনালোকে চাব পাৰে ঘৰৰ ছালৰ পৰা মানে পানী পৰি আছে এইফালে তো এতিয়া এইফালে গৈ আছে এইফালে চাওক গাইজ কিমান ধুনীয়া মানে Oh my god সোমাব পাম না জোতা তোতা খুলিব লাগিব হা মানে আমি কি ক'ম আৰু জোতা তোতা খুলি যাব মন গৈছে ইমান ধুনীয়াকে চফাকে ৰাখিছে নহয় ইয়াত ফাইনেলি আহি পালো মেইন জেগাত এলাউড অনলি 3 পাৰ্চন মানে 3জন যাব পাৰে আমিতো মানে দুজনহে আছো অকল দুজনহে গতিকে আমি নিশ্চিন্ত মানে এতিয়া আগুৱাই যাওঁ তো গাইজ আপোনালোকে মানে যদি অকমান মাথা চাথা গৰম হৈ আছে তেতিয়াহ'লে ইয়াত আহি ধুনীয়াকে ফ্ৰেছ বতাহটো ইয়াত মানে পথাৰৰ পৰা আহি ডাইৰেক্ট মাথাত লাগিব ধুনীয়াকে মাথা চাথা ঠাণ্ডা কৰিবলৈ ইয়াত আহিব পাৰে আপোনালোকে ইমান ধুনীয়া জেগা চাওক কিমান ওপৰ এইটো কিমান ফুট মান হ'ব 20-30 ফুট মান ওখ হয় এইটো
ধুনীয়া ইফালে ইফালে পাহাৰৰ ভিউ চাব পাৰে আপোনালোকে ফিলিংটো মানে ইমানে ধুনীয়া হয় না ইয়াত আহিলে কৈছো না আপোনালোকে এবাৰ আহি চাব তো গাইজ এতিয়া মই এইখন অভাৰ ব্ৰিজত উঠিম তাৰপিছত ফিলিং কেনেকুৱা আপোনালোকক নিশ্চয়কৈ জনাম এইবিলাক কিন্তু অলপমান ৰিক্স হৈ আছে মানে খুলি গৈছে পুৰণি হ'লতো ধুনীয়াকৈ অভাৰ ব্ৰিজত উঠি ভালেই লাগিছে বাৰু আহক আহক মোৰ লগত আপোনালোকেও আহক ইমান ধুনীয়াকে বনাইছে চাওক এইবিলাক ইমান মজবুতি আৰু এইটো চাওক কিমান ধুনীয়াকে মানে তাৰ পৰা উঠি আহি এনেকে দি আহি এইফালেদি যাব পাৰে আপোনালোকে নামি তো গাইছ আমি তাৰ পৰা আহিলো এতিয়া এইফালে আছে কিবা কিবি ইয়াত সোমাও নে নসোমাও কোনো ঠিক নাই মানে আৰু আমাৰ টাইমটো নাই এতিয়া 4টা বাজিলে ইফালেও ভাল লাগিল সোমাব মন গ'ল ইফালেও সোমাব মন গৈছে এতিয়া ক'ত সোমাম মানে একদম বাৰে আহিলে টাইমটো মানে এদিন কেতিয়া গুচি যায় আপোনালোকে গমেই নাপাব কচমছে কৈছো আপোনালোকে এবাৰ আহি চাওক এন্ট্ৰি 10 টকা ওৱান্ডাৰ বেটেলনাথ পাৰ্ক মানে ইয়াত তামোল গছৰ পাৰ্ক আৰু নেকি ইয়াত একো নাই নেকি আছেতো এইফালে কিবা কিবি একদম কিবা মেলাত যে কিবা মীনা বাজাৰ কিবা চেৰেকি থেৰেকি ঘূৰি থাকে তেনেকুৱা লাগিছে আৰু এইফালে ৰাস্তাবোৰ চাওক ইফালে কিমান ধুনীয়া আৰু এতিয়া বাৰিষাৰ কাৰণে অকমান গছৰ পাত চাত খুৰিছে মানে ফাগুনৰ বতৰ গাইজ এতিয়া আমি ইয়াতে সোমাম ডেজিছ ড্ৰিমলেণ্ড পাৰ্ক এইটো চাব পাৰে আপোনালোকে ডেজিছ ড্ৰিমলেণ্ড পাৰ্ক চালো চালো গাইজ এইটো চাওক চাংঘৰ উঠি চাও নেকি এইটো চাংঘৰ ইয়াত উঠি চাবলৈতো মন গৈছে আৰু ইফালে এনেকৈ ধুনীয়াকে লাইট আৰু লগতে পানী মানে মই এই চাংঘৰত উঠি ওপৰৰ পৰা অকমান ফিলটো লৈ লওঁ চাংঘৰত উঠি কেনেকুৱা লাগে ঘূৰি 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 আহাৰ মজাই বেলেগ দেখোন যাব পাই না ইয়াত আহি একো বেয়া লগা নাই ভালে লাগিছে ধুনীয়া কেনেকৈ বগাম জক হলা অকণে আজি ধুলে ডগৰে মাতেলি গান চাবলৈ চাওক গাইজ এইটো এটা কি ক'ব এইটো বাৰু একো লিখাও নাই মই ক'বও নাজানো কোৱা নিচিনা হৈছে এইটো মানে একদম চিৰিয়ে চিৰি ওপৰত গৈ অকণমান কিবা এটা ভাল লাগিব ইয়াত তো গাইজ এইটো আপোনালোকে যদি মানে আহে পিছত এইটো পাই যাব আপোনালোকে এইটোত উঠিবলৈ মানে এইটো অপেনিং হোৱা নাই আৰু কিমান দিন লাগিব মামা এতিয়া 3 দিন মানে না কিমান দিন লাগিল টোটেল বানোৱাতে জানুৱাৰী 15 তাৰিখৰ পৰা কয়জন মানে 2জন জানুৱাৰী 15 তাৰিখৰ পৰা মেলা দিন হ'ল চাওক ইমান কষ্ট কৰি আছে মামাহঁতে এবাৰ আহিব সকলোৱে ইয়াত 110 টকা আমি কৃষ্ণাই অলপ আগত আৰু এইটো চাব পাৰে পাৰ্কৰ মানে হেৰি চেল্ফি পইণ্ট আছিলে এইটো পুৰণি হ'ল এতিয়া অকণমান কিবা আখৰ চাকৰ এৰি গৈছে তো অহা বছৰলৈকে মানে আহিলে আৰু নতুনকৈ বনাব এইটো আৰু এইটো চাব পাৰে ইয়াতে কি কি আছে সোমাব পাম না আৰু ইয়াতে ধুনীয়াকৈ মানে কাঠৰে ধুনীয়াকৈ চৰাই চৰাই বনাই থোৱা আছে এইখিনি নেচাৰেল বস্তু এইবিলাক চৰাই এইটো পিছৰে মৰা চৰাই না ময়ূৰ তাৰপিছতে এইবিলাক কি আছিল এইটো ধনেশ পক্ষী এইটো ধনেশ পক্ষী হয়
আপোনালোকে যদি আৰু ইয়াত আহে কাৰোবাক যদি ফুল গছৰ মানে দৰকাৰ ইয়াতে এইটো নাৰ্চাৰী আছে নাৰ্চাৰীৰ পৰা আপোনালোকে লৈ যাব পাৰে ইয়াতে বিভিন্ন ধৰণৰ গছৰ পুলি পোৱা যায় ইয়া হোটেলত সোমালো মানে ইয়াতে এতিয়া আমি চাহ খাব খুজিছিলো তাৰপিছত আমাৰ ৰাজবংশী ভাইয়ে মানে যিমানখিনি মই খাব খোজো বস্তু সেইখিনি মানে কেঞ্চেল কৰি থাকে এতিয়া চাহ খাব আহিলো ই খাই বোলে চাওমিন আৰু ইয়াৰ দামটো বহুত মানে কম চাওমিনৰ মানে 20 টকাকে বুলি কৈছে সেইকাৰণে মানে ইয়াতে সোমাই আহিলো আৰু গাইছ আমি এইফালে এতিয়া চাওমিন খাম ৰাজবংশী ভাই আধা খাই শেষ কৰিলে মই মানে ভিডিঅ' বনোৱাত ব্যস্ত কম আৰু গাইছ এই ৰাজবংশী ভাই হ'ব পাৰে দেখাত ক্ষীণমিন কিন্তু দেখাত ক্ষীণমিন হ'লেও তামাম খাব পাৰে এতিয়া চাওমিন বোলে নহয় ইয়াক পেট নভৰিলে এতিয়া আৰু প্লেট খাব খুজিছে তাকেতো হৈছে আৰু প্লেট আহি পালে লগৰ হ'লে ইয়াৰ নিচিনা হ'ব লাগে নিজে 2 প্লেট চাওমিন খাই লগৰটোক একাপ চাহ খুৱাই তো গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল মানে ৰাংচাপাৰাৰ পৰা আজি বাই বাই দিবলৈ লাগিব মানে এতিয়া আমি ঘৰত যাম তো ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক এটা কৰি দিব আৰু কেনেকুৱা পালে সেইটোও কমেণ্ট কৰি জনাব কিবা যদি ভুল হৈছে সেইটোও জনাই দিব তাৰপিছত যদি নতুন আহিছে আপোনালোকে চেনেলটো তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো নেমৰাচং ধন্যবাদ বাই বাই